আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। পোন প্ৰথমে আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ হিয়া ভৰা ৰমজান মাহৰ শুভেচ্ছা যাচিলোঁ। এই ৰমজান মাহ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ মাহ। এই মাহ নিয়ামতৰ মাহ, ৰহমতৰ মাহ আৰু মাগফিৰাতৰ মাহ। আল্লাহ পাকে এই মাহত কোৰআন পাক নাজিল কৰিছিল আৰু আল্লাহ পাকে এই মাহত বান্দাৰ সকলো ধৰণৰ গুনাহসমূহ মাফ কৰি থাকে। সেয়ে ৰমজান মাহ আৰম্ভ হ'বলৈ মাত্ৰ কেইটামান ঘণ্টাহে বাকী। সেয়ে এতিয়াৰ পৰাই নিয়ত কৰি লওঁ যে ৰমজান মাহৰ 30টা ৰোজা আৰু 30টা তাৰাবি যাতে আমি ভালভাৱে আদায় কৰিব পাৰোঁ আৰু আল্লাহ পাকৰ ওচৰত আমাৰ গুনাহসমূহৰ বাবে মাফি প্ৰাৰ্থনা কৰিব পাৰোঁ। সেয়ে আহক সকলোৱে মিলি আমি ৰমজান মাহ পালন কৰোঁ। ধন্যবাদ।